জীৱনৰ দিনলিপি। ৰাতিপুৱা দেৰিকৈ শুই উঠিছো, নিশা দেৰিকৈ টোপনি মাৰিছো, লগাতকৈ বেছি পৰিমাণে আড্ডা দিছো, মন গ'লে কেতিয়াবা ইউনিভাৰ্চিটিৰ দুবৰি গছকিছো। সেইবাবেইতো ছেকেণ্ড ছেমিষ্টাৰত 3টা ছাবজেক্টত বেক, থাৰ্ড ছেমিষ্টাৰত আকৌ নেজানো কেনেকৈ হ'লো এবচেণ্ট। আজিকালি সপোন দেখিবলৈ ভয় লগা হৈছে, বজাৰত সপোনৰ যিহে জুই চাই দাম। চাকৰি এটা লাগে, প্ৰাইভেট স্কুলৰ দৰমহাৰে নোজোৰে। মন গ'লে কেতিয়াবা কবিতা লিখিছো, কেতিয়াবা বাহ পাইছো, আকৌ কেতিয়াবা দুৰ্দান্ত প্ৰেমিকৰ উপাধি গ্ৰহণ কৰিছো। বানে ডুব যোৱা গাঁওখনৰ গয়াৰ ওচৰ চাপিছো, সহায়ৰ বাবে কোনোবা ঠিকাদাৰৰ ওচৰত হাত পেলাইছো। এনেকৈ সময়ৰ সোঁতত সাঁতুৰিছো, বহুমহলীয়া অট্টালিকাৰ সপোন যদিও দেখা নাই, তোমাৰ হ'ব পৰাকৈ আজি মোৰ ওচৰত একোৱেই নাই। এয়াই জীৱন, এনেকৈয়ে আগবাঢ়িছো বাট কৰি বাই।